নমস্কাৰ সকলোকে কি খবৰ তোমালোকৰ মই তোমালোক সকলোকে পিডব্লিউ অসমলৈ স্বাগতম জনাইছো এইবাৰ লাইভ ক্লাস লৈ আহা নাই আসলতে এইবাৰ 1 নম্বৰীয়া প্ৰশ্নৰ লগতে এইবাৰ লৈ আহিছো 2 নম্বৰীয়া প্ৰশ্ন হয় পৰীক্ষাৰ কাৰণে খুব ভালকৈ প্ৰিপাৰেচন কৰি আছা পঢ়ি থাকিলেও নহব কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব Hey practice কৰোৱাৰ দায়িত্ব আসলতে আমি লৈছো হয় 1 মাৰ্কৰ কোৱেশ্চন যেনেকৈ প্ৰেক্টিস কৰালো এটা 2 মাৰ্কছৰ কোৱেশ্চন প্ৰেক্টিস কৰাব লৈছো হয় এটা 2 মাৰ্কছৰ কোৱেশ্চন ইয়াতে খালি কেৱল কোৱেশ্চন হে থাকিব এতিয়া কোৱেশ্চন বিলাকৰ এনসাৰ কৰাৰ দায়িত্ব কিন্তু তোমালোকৰ হয় এতিয়া চাবা যে মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি এইটো প্ৰশ্ন উত্তৰ এটা প্ৰশ্নটো সোৱাৰ লগে লগে তোমালোকৰ মাইন্ডত আহিব লাগিব যে এই প্ৰশ্নটো কোনটো কবিতাৰ প্ৰশ্ন হয় হয় নলিনীবালা দেৱীৰ কোন দুখন কাব্যগ্ৰন্থৰ ভালেমান কবিতাত স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হৈ আছে ক্লাছতো কোৱা গৈছে যে জিটু কবিতাৰ জিটু কিতাপৰ লগত কিবা স্পেশালিটি আছে হে প্ৰশ্নবোৰ পৰীক্ষা দহাৰ চান্সেস খুবেই বেছি হয় হেতু কাৰণে এইটো প্ৰশ্ন খুব বেছি ইম্পৰ্টেন্ট হয় নেক্সট হুৰহু পচাৰ কি বুজাই লিখা যে হুৰহু পচাৰ মানে কিবা এটা বস্তুক বুজায় হয় এটা সেই বস্তুখিনি কি হয় 2 মাৰ্কছৰ হিচাপত আমি লিখিব লাগিব হয় নেক্সট সত্য আৰু ৰজগুণ কি তোমালোকৰ এটা ভাল কি জানানে HS ফাইনেল বিলাকৰ 2 মাৰ্কছৰ কোৱেশ্চন বিলাকো ইমান বেছি দীঘলীয়া প্ৰশ্ন কেতিয়াও নাহে সদায় এনেকুৱা ধৰণৰ প্ৰশ্ন এটো মানে কি হিটো মানে কি তাত তোমালোকে খুব বেছি দীঘল এনসাৰ লিখিব নালাগে কাৰণ ইমান বেছি দীঘল এনসাৰে নহয় গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে তোমালোকৰ পৰীক্ষাত আহিব নেক্সটটো হৈছে কৰুণতম কবিতাটিৰ জৰিয়তে দেউতাক আৰু মাকৰ স্মৃতি কেনেকৈ জাগ্ৰত হয় বুলি কবি ইয়ে কৈছে যে কৰুণতম কবিতাটিৰ মাজেৰে কবিৰ দেউতাৰ আৰু মাকৰ কথা মনলৈ পৰিছিল এতিয়া কিহৰ কাৰণে দেউতাক আৰু মাকৰ কথা মনত পৰিছিল প্ৰশ্নটোত হেতু সুধিছে নেক্সট জনতাৰ আহ্বান কবিতাত কবিয়ে কাৰ জয় ঘোষণা কৰিছে তাৰ পিছত নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা এনেকৈ দেখাত চোৱাচোন কেনেকুৱা লাগিছে অকল দুখন গৱেষণা গ্ৰন্থৰ নাম লিখিলে 2 নম্বৰ পাবা তেনেকুৱাই যে পৰীক্ষাত সদায় এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে কিতাপ দুখনৰ নাম দিব 2 নম্বৰ আছে যদি তিনিখনৰ নাম লিখিব দিয়ে তেতিয়া কি কথা 3 নম্বৰো থাকিব পাৰে নেক্সট আঘুনৰ কুঁৱলী কবিতাটিত বৌদেৱক উদ্দেশ্যি কবিয়ে কি কথা কৈছে যে আঘুনৰ কুঁৱলী কবিতাটিত কবিয়ে বৌদেৱক উদ্দেশ্যি কিবা কৈছিলে এটা প্ৰশ্নটোত খুদিছে যে কি কৈছিলে নেক্সট জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতাৰ দুটা বৈশিষ্ট্য যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বৈশিষ্ট্য খুদিছে কবিতাৰ আৰু দুটা খুদিছে এতিয়া এটা খুদিলে 1 নম্বৰীয়া আহি যাব হে 1 নম্বৰীয়া প্ৰশ্নটো যদি দুটা খুদে তেতিয়া হেতু 2 নম্বৰলৈ কনভাৰ্ট হৈ যাব নেক্সট ভাগৰুৱা হৈ টোপনিৰ কুলাত কবিয়ে কাক দেখা পায় তাৰ পিছত হৈছে মফিজউদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা প্ৰতিটো কবিতাৰে যদি কিবা বৈশিষ্ট্য আছে খুবেই বেছি ইম্পৰ্টেন্ট হয় আৰু তাৰ ভিতৰত ইম্পৰ্টেন্ট হৈছে এইকেইটা প্ৰশ্ন তোমালোকে যিয়ে নকৰা কিয় এইকেইটা প্ৰশ্ন কিন্তু প্ৰেক্টিস কৰিবাই নেক্সট বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি মণিকাঞ্চন সংযোগ মানে কি হয় এটা মণিকাঞ্চন সংযোগ কিবা এবিধ বস্তু হ'ব পাৰে এটা হেইটোৰ মানে কি হয় হেইটো লিখিব লাগিব নেক্সট প্ৰগতিশীল কবি মানে কি হয় এটা প্ৰগতিশীল কবি বুলি ক'লে কেনেকুৱা ধৰণৰ কবিতা লিখা কবিক আমি বুজি পাওঁ হেইটো লিখিব লাগিব নেক্সট ৰামধেনু যুগৰ দুগৰাকী কবিৰ নাম লিখা যে ৰামধেনু যুগৰ বহু কেইগৰাকী কবি আছে তাৰ ভিতৰত দুগৰাকী কবিৰ নাম লিখিব দিছে কৰুণতম আৰু সুবাস শব্দৰ অৰ্থ কি এতিয়া চোৱা এনেকুৱা শব্দ অৰ্থও সুধিব আহিব পাৰে আৰু তাতেও 2 নম্বৰ থাকিব পাৰে আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা আধুনিক কবিতা হবলৈ হলে তাৰ স্পেশালিটি থাকিব লাগিব সেই স্পেশালিটি দুটা সুধিছে নেক্সট জয়ন্তী কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা যে জয়ন্তী কবি হবলৈ হলে তেওঁলোকৰো কবিতাৰ কিছুমান স্পেশালিটি থাকিব লাগিব সেই স্পেশালিটি কেইটা সুধা হৈছে নেক্সট উৰুলি আৰু বাগি শব্দ দুটাৰ অৰ্থ কি যে উৰুলি আৰু বাগি দুটা শব্দৰ দুটা বেলেগ বেলেগ অৰ্থ আছে এতিয়া সেই শব্দ দুটাৰ অৰ্থ ইয়াতে সুধা হৈছে গতিকে এইখিনি আছিল 20টা প্ৰশ্ন এতিয়া 20টা প্ৰশ্ন প্ৰেক্টিস কৰাৰ দায়িত্ব হৈছে তোমালোকৰ তাৰ উত্তৰ তোমালোকে নিজেও কৰিব পাৰা বা আমাৰ কমেন্ট সেকশনতো তাৰ উত্তৰবোৰ লিখি পঠিয়াব পাৰা গতিকে প্ৰেক্টিস কৰিবা খুব ধুনিয়াকৈ ধন্যবাদ